आसाम गरखा सन्मेलनखौ खुंफुंनो लाहार फाहार खालामनाया थाद'नाय गैयै सोलिगासिनो दं। 27थि 3 बोसोरारि आसाम गरखा सन्मेलनखौ खुंफुंनो बाक्सा जिल्ला निकासिनि मणि कुमार सुबा कमन्नाय खेत्रआव लाहार फाहार खालामनाया थाद'नाय गैयाजासे सोलिगासिनो दं। खुंजानो गोनां आसाम गरखा सन्मेलना सानब्रैनि हाबाफारिजों मे दाननि 15, 16, 17 आरो 18 खालाराव खुंफुंजागोन। बे हाबाफारिनि गिबि 15 आरो 16 खालारखालि आसामनि दाब दाब ओनसोलनिफ्राय नुजाथि फैनाय सन्मेलननि सोद्रोमाफोरनि गेजेराव थान्दै जुथुमगोन। 17 खालाराव गरखा हारिनि बायदि बिथिंखौ लानानै सावरायमेल लानाय जागोन आरो जोबथा सान 18 खालाराव गेवलां मेल जागोन होननानै फोरमायदों सामलाय आफादा। मख'जाथावदि जोबथा साननि बे गेवलां मेलावनो गाहाय आलासि महरै आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा बाहागो लाफैगोन। लोगोसे बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो सिक्किमनि गिबि मन्त्रि प्रेमसिंह गोले बिथांमोनाबो बेयाव बाहागो लाफैगोन होननानै मिथिहोदों। खुंफुंजानो गोनां गरखा सन्मेलननि गाहाय सायनासालिखौनो दिनै फारियै क'क्राझार जिल्ला आगसुनि आफादगिरि सुभाष पक्रेल, अदालगुरि जिल्ला आगसुनि आफादगिरि राम छेत्री, बाक्सा जिल्ला आगसुनि आफादगिरि राजु सुवेदी, नेहाथारि माधव छेत्री बिथांमोनजों लोगोसे बिटिसि हालामनि आफादगिरि जन चौहान बिथांमोना नायदिंनानै जुथुम्मानि सामलाय आफादखौबो खौरां लाफैदों। বিশেষকৈ অগ্ৰগতি সম্পৰ্কে ক'বলৈ গ'লে সুন্দৰকৈ অগ্ৰগতি চলি আছে। গোৰ্খা সন্মিলনৰ 27 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন বাক্সা জিলাৰ নিকাচিত কৰাৰ বাবে সিদ্ধান্ত লৈছে। গতিকে আমি গোৰ্খা ছাত্ৰ সন্থাই অভ্যৰ্থনা সমিতিৰ আহ্বান মৰ্মে আমি সহায় সহযোগিতা আগবঢ়াই আছোঁ। গতিকে কেনেকৈ এই অধিৱেশন সফল কৰিব পাৰি তাৰ প্ৰতি আমি লক্ষ্য ৰাখি সহায় সহযোগিতা আগবঢ়াই আছোঁ। বিশেষকৈ 15 তাৰিখে আমাৰ গোৰ্খা সন্মিলনৰ পতাকা উত্তোলন, তাৰপিছত বন্তি প্ৰজ্বলন, তাৰপিছত প্ৰতিনিধি সভা হ'ব, প্ৰতিনিধিসকলক দৰ্তা কৰা হ'ব, তাৰপিছত প্ৰতিনিধি সভা চলিব। প্ৰতিনিধি সভা চলাৰ পিছতে ইয়াতে মানে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এটা ভোটিং ব্যৱস্থা কৰি সভাপতি, সম্পাদক আৰু বিভিন্ন পদত থকা পদবীসকলক নিৰ্বাচন কৰা হ'ব। প্ৰতিনিধি 3200 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। গতিকে ৰাইজে আমি আশা কৰিছোঁ 18 তাৰিখে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি আছে, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেমসিং গলে ডাঙৰীয়া আহি আছে। গতিকে আমি 18 তাৰিখে আম সভাৰ দিনা আপোনাৰ 50,000 মানুহৰ আমি আশা কৰিছোঁ আৰু বিটিআৰৰ প্ৰমুখ প্ৰমোদ বড়ো ডাঙৰীয়াও আহি আছে। আমাৰ হ'ল মানে গোৰ্খা সম্প্ৰদায়ে যিবিলাক অধিকাৰ পাব লাগে সেই অধিকাৰ এতিয়ালৈকে পোৱাৰ আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে গোৰ্খাসকলৰ অধিকাৰসমূহ প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত আমি সকলো ৰাইজক আহ্বান জনাওঁ যে দলে বলে আহি এই মানে অধিৱেশনত অংশগ্ৰহণ কৰে যেন। কাৰণ আমাৰ 15-16 আমাৰ 2 দিনীয়া প্ৰতিনিধি সভা আছে। এই প্ৰতিনিধি সভাৰ কাৰণে পূৰ্ণ প্ৰস্তুতি আমাৰ হৈ গ'ল আৰু 17 তাৰিখে বিভিন্ন ছেমিনাৰ হ'ব, বিভিন্ন আৰু কাৰ্যক্ৰম আছে। 18 তাৰিখে মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থাকিব, ছিকিমৰ মাননীয় মুখ্যমন্ত্ৰী তামাং থাকিব, তাৰপিছত আমাৰ বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব। লগতে গোৰ্খা সন্মিলনৰ বিশিষ্ট আৰু গোৰ্খা সমাজৰ আৰু বিভিন্ন সমাজৰ পৰা বিশিষ্ট ব্যক্তিসকল আহিব। তেখেতসকলক সকলোকে আদৰৰ কাৰণে আমাৰ মানে প্ৰস্তুতি তুংগত চলি আছে। 4 দিনীয়া। ইয়াত আমাৰ প্ৰতিনিধি সভা হ'ব, যিটো প্ৰতিনিধিয়ে আগন্তুক আমাৰ গোৰ্খা সন্মিলনৰ নতুন সমিতি এটা নিৰ্ণয় কৰিব, নতুন সমিতি বনাব। চবতকৈ মূল বিষয়বস্তু সেইটো। তাৰপিছত বিভিন্ন ছেমিনাৰ আছে, সাহিত্য গোষ্ঠী আছে, সাংস্কৃতিক কাৰ্যক্ৰম আছে। তেনেকৈ শেষৰ দিনাখন 18 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত মানে অপেন ছেছন আম সভা হ'ব। এই সভাৰ পৰা এই অঞ্চলত কেনেকুৱা উন্নতি আহিব বুলি আপুনি আশা কৰে? নিশ্চয় দেশৰ মুৰব্বী, প্ৰশাসনৰ মুৰব্বী যেতিয়া ইয়াত আহিব, নিশ্চয় আমাৰ ইয়াত বহুত অভাৱ অভিযোগ আছে। আমাৰ ইয়াত ল'ৰা ছোৱালী ছায়েন্স পঢ়িব ইচ্ছা কৰিলেও ইয়াত ওচৰত নাই। দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে আমি এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াত আমাৰ নিকাচি অঞ্চলৰ কাৰণে ছায়েন্স কলেজৰ কাৰণে তেখেতক আমি আহ্বান জনাম আৰু ইয়াৰ যিটো বিভিন্ন ধৰণৰ কি কয় স্বাস্থ্যখণ্ড হওক, যাতায়াত হওক, এই গোটেইখিনিতে কিছু তেখেতে চাই যাব বুলি আমাৰ এটা বিশ্বাস। ৰাইজক কি আহ্বান জনাব? আমি এইবাৰৰ যিটো আমাৰ 27তম ত্ৰিবাৰ্ষিক
গোৰ্খা সন্মিলনৰ যিটো অধিৱেশন আছে এই অধিৱেশনত সকলো কাৰ্যসূচীতে সকলো ৰাইজ ইয়াতে উপস্থিত থাকি আৰু এই সমাজক গোৰ্খা সমাজক গোৰ্খা সন্মিলনক উৎসাহ যোগোৱাৰ কাৰণে সকলোকে ইয়াত আহি উপস্থিত থাকিবৰ কাৰণে মই আহ্বান জনালোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় 18 তাৰিখে আহিব সিদিনাখন সকলো ৰাইজ সকলো সমাজ ইয়াত উপস্থিত থাকি এই আমাৰ নিকাশী অঞ্চলৰ এটা উৎসাহ জগাই বুলি আমি আমাৰ ৰিচিপশ্যন কমিটিৰ পৰা আমি आह्वान जानाय ओमफ्राय जोंनि बे निकासियाव जागासिनो दं 27 त्रिबार्षिक अधिवेशन असम गोर्खा सन्मेलननि बे बयबो आसामाव थाग्रा जोंनि बर' हारिनि गोर्खा हारिनि मानसिफोरखौ बाहाय फैनानै दुलु बोले फैनानै नैबाय माबा पार्टिसिपेट लानो जों खावलायनाय जाबाय ओमफ्राय बे 4 दिननिया प्रग्राम दं बेहाय 15 16 17 18 ओमफ्राय 18 आव जोंना जाबाय खुला सभा ओपन सेसन ओमफ्राय आं मोनसे जिनिसखौ बिटिआरआव थाग्रा जोंनि गोर्खा रायजो राजाफोरखौ आं मोनसे बुस्थु बुंगासिनो दं नोंथांमोना जेरैखि जाया बे 18 तारिखआव बाहाय फैनानै रायजो राजाफोर ज' जानानै नोंसोर बाहाय देखा खालामनांगौ ओमफ्राय जोंनि डिमान्डफोरखौ जों फुलफिल खालामनांगौ 18 तारिखआव जोंनि सीएम फैगोन ओमफ्राय सिक्किमनिफ्रायबो सीएम फैगोन बेहाय ओमफ्राय जोंनि गुबुन माबा गोजाननिफ्राय आलासिफोर फैगोन जोंनि आक्सुनिफ्रायबो सेन्ट्रेलनि प्रेसिडेन्ट फैगोन अर्जुन छेत्री सारा बयबो आसामाव थानाय जोंनि रायजो राजाफोरखौ आं खावलायबाय नोंथांमोन बाहाय फैनानै दले बले फैनानै 18 तारिखआव जाहाथे बाहाय फैदो ओमफ्राय गावनि गाव जाथिनि गावनि गाव हारिनि ड्रेस गाननानै बाहाय फैनानै एटेन्ड खालामनो बेनि आं खावलायनाय जाबाय प्रिपारेसना बिराद मोजां सोलिगासिनो दं जों क'क्राझारनिफ्रायबो दिनै बे जायगा नायनो फैबाय आरोखि माबादि सोलिगासिनो दं मा खामानि जागासिनो दं बे जिनिसखौ जों अबजार्भ खालामनो फैदोंमोन बिराद मोजां बाहाय सोलिगासिनो दं नाथाय बहाय खालि एजिएसल' नङा बयबो गोर्खा कमिउनिटिनिफ्राय बाहाय पार्टिसिपेट खालामदों ओमफ्राय बयबो फैनांगौ जोंनि क'क्राझार जिल्लानि आफादगिरि हिसाबै आं बयखौबो खावलायो आरोखि नोंसोर जाहाथे बाहाय फैनानै बे प्रग्रामखौ ग्रेन्ड साक्सेस खालामदो आं बेनो खिन्थागोन आरो बे प्रग्रामनि थाखाय जों मोनसेबो माबा डिमान्ड खालामगोन सीएमखौ जोंनि जाहाथे गोर्खा अट'नमास काउन्सिल जिएससि जों डिमान्ड खालामगोन जाहाथे बयबो मोनगासिनो दं गोर्खा हारिनि गुबुननिफ्राय जेरै थागासिनो दं बाहाय बिसोरो जोंनि गोर्खा बिराद डिप्राइभ जादों जेबो मोनाखै गोर्खाया बेनि थाखाय जोंबो डिमान्ड खालामगासिनो दं जोंनो गोर्खा अट'नमास काउन्सिल नांगौ ओमफ्राय बयबो फैनानै जोंनि डिमान्ड हिसाबै रायजो राजाफोरखौ आं मोनसे माने बे जिनिसखौनो आं रिकुवेस्ट खालामो नोंसोर दले बले फैनानै जाहाथे बहाय फैदो ओमफ्राय जोंनि डिमान्डखौ फुलफिल खालामनो नोंथांमोननि हेल्प नांगौ जोंनो ओबिसिनिबो डिमान्ड खालामगासिनो दं बेबो डिमान्ड जोंनि थांगोन आरोखि माबा गोर्खा कमिउनिटियाव नोंना 13टा माबा दं गुथै बेसोरखौ ज' खालामनानै जोंनि ओबिसि डिमान्ड खालामदों आरोखि बे सरकारनिफ्राय रेसपन्सआथ' दा बुंनो नागिरोबा बेबादि गैया जिहेथु जों मोनसे बे प्लेटफर्माव फैनानै जों रायज्लायनोसै सावरायनोसै जोंनिबा जागोनबा जिहेतु सावरायनायावनो जाबायबाथ' मोजां जायाबाथ' जों प्रस्तुति आमार चलि आछे पेन्डेলৰ কাম ইতিমধ্যে আমাৰ সম্পূৰ্ণ হওঁ ঠিক তেনেকৈ আমাৰ প্ৰচাৰ সম্পূৰ্ণ হৈ গৈছে অতিথিসকলক আদৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ গতিকে মোটামুটি আমাৰ অহাকালিৰ ভিতৰত যিখিনি আমাৰ কৰিবলগীয়া কাম আছে সম্পূৰ্ণৰূপে শেষ হ'ব আমাৰ মুখ্য অতিথি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থাকিব তেনেকৈ ছিকিমৰ মুখ্যমন্ত্ৰী থাকিব তাৰপিছত আমাৰ বিটিচিৰ চিফ মহোদয় থাকিব আৰু লগতে অন্যান্য মন্ত্ৰীসকল ইয়াত উপস্থিত থাকিব আমাৰ যদি বতৰে ভাল দিয়ে তেতিয়াহ'লে আমাৰ 40,000ৰ কম নহয় বুলি আমি ভাবিছোঁ প্ৰতিনিধি এনে আমাৰ 4,000 প্ৰতিনিধি আছে তেওঁলোকতো আৰু থাকিবই বাকী আমাৰ মুকলি সভাত আমি 40,000ৰ পৰা 50,000ৰ ইয়াত মানুহ সমাৱেশ হ'ব বুলি আমি ভাবিছোঁ হয় বাহিৰৰ ৰাজ্য মানে আমাৰ ছিকিমৰ পৰা আহিবই তাৰপিছত দাৰ্জিলিঙৰ পৰা আহিব তেনেকৈ হিমাচলৰ পৰা আহিব অৰুণাচলৰ পৰা আহিব মেঘালয়ৰ পৰা আহিব বিভিন্ন আমাৰ অসমৰ বাহিৰৰ পৰা আমাৰ অতিথিসকলক আমি নিমন্ত্ৰণ দিছোঁ তেওঁলোকে অহাৰ কাৰণে আমাক প্ৰতিশ্ৰুতি দিছে নিশ্চয় তেওঁলোকে মুকলি সভাত উপস্থিত থাকিব এইটোৱে ক'ব বিচাৰিছোঁ যে এইটো আমাৰ ঐতিহাসিক দিন বুলি আমি ভাবিব লাগিব যে সকলো ৰাইজ ইয়াত উপস্থিত হৈ যাতে আমাৰ মান সন্মানৰ কথা ইয়াত জড়িত হৈ আছে
সেয়ে সকলোকে মই উপস্থিত থাকি শান্তি সমৃদ্ধি অটুট ৰাখি আমাৰ যিটো অধিৱেশন সুকলমে পাৰ কৰাৰ কাৰণে সহায় সহযোগ আগবঢ়াই নিশ্চয় আমাৰ এই পিছপৰা অঞ্চলত যিহেতুকে আমাৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব ঠিক তেনেকৈ আমাৰ চিফ ছাৰে উপস্থিত থাকিব গতিকে ইয়াত আমাৰ যিবিলাক দুৰ্দশা যিবিলাক আছে ৰাস্তা ঘাটৰ পৰা বিভিন্ন যিবিলাক সমস্যা আছে সেই সমস্যাখিনি আমি অৱগত কৰাম নিশ্চয় সেই সভা যোগেদি যে আমাৰ চিফ ছাৰে হওক বা মুখ্যমন্ত্ৰী ছাৰে হওক আমাৰ যিটো অসুবিধাবিলাক বা সমস্যাবিলাক নিশ্চয় সমাধান কৰিব বুলি আমাৰ এটা বিশ্বাস